নমস্কাৰ, মই ৰিয়া শৰ্মা। প্ৰথমে আপোনালোকক সুপ্ৰভাত জনাইছোঁ। আৰু আজি মই ভিডিঅ'টো বনাইছোঁ। আৰু মই হয়তো আপোনালোকে গেছ কৰিছে বা দেখিছে, মই বহুত দিন ভিডিঅ' আপলোড কৰা নাই। বহুত ৰিজন আছে, বিশেষ ৰিজন একো নাই। ল'ৰা ডাঙৰ হৈ আহিছে, নতুন মা হৈছোঁ, বহুতো ব্যস্ততাৰ মাজত দিনটো পাৰ কৰিব লগা হয়। দেখিছোঁ চাগে মই কিমান ক্ষীণালোঁ, আৰু মোৰ গাটো অসুস্থও আছিলে। সেইকাৰণে বহুত অকেজন গ'ল, যিটো মই ইউটিউবত দিম বুলি ভাবিও দিব নাই পৰা। যেনে ঘৰলৈ ভণ্টি ৰিজাল্টৰ সময়ত, আৰু এতিয়া ল'ৰা অন্নপ্ৰাশন হৈ গ'ল। অন্নপ্ৰাশন ইমান ডাঙৰকৈ নাই পতা, জাষ্ট নিয়মটো কৰিছোঁ। পুৰোহিতজন আমাৰ দাদাই হয়, দাদা পুৰোহিতজন মাতি, আৰু ওচৰৰ মানুহ কেইজনক মাতি তেনেকৈ আমি নিয়মটো কৰি থৈছোঁ। তাৰপিছত ঘৰৰ মানুহ আহিছিলে। সেয়া বাৰু মোৰ সেইকেইটা ভিডিঅ' মই আপোনালোকত বনাই দি দিম। আৰু বহুত তেনেকুৱা কিছুমান ভিডিঅ' বনাই থোৱা আছে, যেন ধৰি লওক কিবা খাদ্য ৰেচিপি বনাই থোৱা আছে, মই দিব পৰা নাই। মোৰ গাটো একদম একেবাৰে অসুস্থ, বেয়া। দেখিছে যে মই ক্ষীণালোঁ, অৱস্থাই নাই। দাঁতৰ বিষো হৈছিলে। অকলশৰীয়া মানুহ যিহেতু, সেইকাৰণে মই ল'ৰাৰ লগত লাগি থাকোঁতে যায়। দেউতাক দোকান যাব লাগে, দিয়কচোন। বিজনেছ কৰা মানুহ নগ'লেও নহয়, ব্যৱসায় মানুহ তিনিটা আহে, তেওঁ যদি দোকানখনে নাযায়, আমি চলিম কেনেকৈ ন? সেইকাৰণে বহুত কথা আছে। আছে তেনেকুৱা কিছুমান কথা যিবোৰ ক'বও নোৱাৰোঁ, নকওঁ। ইয়াত ক'বলৈ নিবিচাৰোঁ, সময় আহিলেও ক'ম যেতিয়া বাধ্য কৰোঁ। বহুত তেনেকুৱা কিছুমান ৰিজন হ'ল, যিবোৰ ৰিজনৰ কাৰণে মই ভিডিঅ' বনাবও নোৱাৰিলোঁ। ধৰি লওকচোন, কিছুমান এনেকুৱা কাম কৰে যিবোৰ কাৰণে আমাৰ অশান্তি হওক। তেনেকুৱা কিছুমান বহুত মানুহ আছে, কৰিছেও। তথাপিতো সহ্য কৰি আছোঁ, থাকিম সদায় তেনেকৈ। আৰু বাদ দিয়ক এইবিলাক কথা। তাৰপিছত আজিৰ পৰা মই চেষ্টা কৰিম আপোনালোকক যেনেকৈ হওক মই ভিডিঅ' দিম। আপোনালোকে সেইকণতে বহুত ছাপোৰ্ট কৰিব। মই ল'ৰাকো দেখাম, ল'ৰাক কি খুৱাওঁ, ৰাতিপুৱা আগবেলা কি খুৱাওঁ, কেনেকৈ বনাওঁ, সেই চব দেখাম। ঘৰত কি কৰোঁ। ধৰি লওক বেছি বাহিৰলৈ যাব নোৱাৰোঁ, সেইকাৰণে বাহিৰবোৰ বেছি দেখাব নোৱাৰোঁ। চেষ্টা কৰিম যিমান যাওঁ সিমান মই দেখাবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকক মই সাহাৰ্য কৰিছোঁ, আপোনালোকে বেয়া নাপাব দেই। মই আজিৰ পৰা আহিম, প্ৰমিছ কৰিছোঁ, আজিৰ পৰা আহিম, আপোনালোকে বেয়া নাপাব। আৰু চেষ্টা কৰিম ভিডিঅ' মই দি যাবলৈ। আৰু গিফ্ট নকৰোঁ হয়, মই গিফ্ট কৰিব নালাগিছিলে, কৰি দিলোঁ। আৰু চাওক কোনেনো গিফ্ট যেনেকৈ মই এইটো আনিছোঁ ভিডিঅ' বনাম বুলি, ষ্টেণ্ডাৰ্ড আনিছোঁ ভিডিঅ' বনাম, তথাপিতো বনাব মই পৰা নাই। তেনেকৈ আছে। মোক কৈছে এইবোৰ আনিলে ভিডিঅ' বনাম বুলি, দিম বুলি, কিন্তু নাই বনোৱা কিয় এতিয়া? কিন্তু স্বাস্থ্যটো মোৰ একেবাৰে বেয়া, দেখিছে এইবোৰ ওলাই গ'ল চকু। সেইকাৰণে আজিৰ পৰা চেষ্টা কৰিম, চব মই দি যাম। আপোনালোকে বেয়া নাপাব, চাই থাকক। মই আজিৰ পৰা মোৰ ভিডিঅ' আহি যাব। চাই থাকক। ধন্যবাদ।